নমস্কাৰ ভূপালীছ কিচেনলৈ আপোনালোকক মই স্বাগতম জনাইছো। আজি মই বনাব লৈছো সৰিয়হ দি মাছ। আৰু যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পায় তেনেহলে মোৰ ভিডিওটো লাইক কৰিব, শেয়াৰ কৰিব, মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। তেনেহলে বলকচোন আমি চাও কেনেকৈ বনোৱা হয়। ইয়াত মই লৈছো 4 পিস ৰৌ মাছ আৰু মই আদা নহৰু এনেকৈ পেষ্ট বনাই লৈছো 3 চামুচ আৰু সৰিয়হ পেষ্ট লৈছো মই 4 চামুচ ডাঙৰ চামুচেৰে। আৰু মছলা আমাক ইয়াত লাগিব জিৰা পাউডাৰ, হালধি পাউডাৰ, নিমখ আৰু ধনিয়া পাউডাৰ। আৰু ইয়াত মই লৈছো বিলাহী 3টা কাটি লৈছো, পিয়াজ 2টা কাটি লৈছো আৰু মই জলকীয়া ফালি লৈছো অলপ। আৰু এতিয়া মই এখন কেৰাহী তেল গৰম কৰি লৈছো আৰু ইয়াত মই এতিয়া মাছ কেইপিস ফ্ৰাই কৰি লম। এনেকৈ এপিস এপিসকৈ মই গোটেই কেইপিস মাছ দি দিম ইয়াত। আৰু মাছখিনি মই ৰঙচুৱাকৈ ভালকৈ ভাজি লম। এয়া মোৰ মাছ ভজা হৈ গৈছে আৰু মই মাছখিনি এটা বাটিত উলিয়াই লম। আৰু এই মাছ ভজা তেলতে মই পিয়াজখিনি দি দিম এতিয়া আৰু লগতে মই জলকীয়াখিনিও দি দিম। আৰু এইখিনি মই ভালকৈ অকমান সময় ভাজি লম। পিয়াজ আৰু জলকীয়াখিনি অলপ সময় ভজা পিছত এতিয়া ইয়াত মই সৰিয়হ পেষ্টখিনি দি দিম। আৰু লগতে মই আদা নহৰু পেষ্টখিনিও দি দিম। আৰু এইখিনি মই ভালকৈ এতিয়া লৰাই দিম। আৰু এতিয়া ইয়াত মই মছলাখিনি দি দিছো। মছলাখিনি দি মই ভালকৈ ভাজি লম এইখিনি লৰাই লৰাই এনেকৈ অকমান সময়। আৰু কেইছেকেণ্ডমান এইখিনি মই ভজা পিছতে বিলাহীখিনি ইয়াত মই দি দিছো, কাটি থোৱা বিলাহীখিনি। আৰু বিলাহীখিনি ভালকৈ মই লৰাই দিয়াৰ পিছত এইখিনি মই ঢাকনি লগাই দিম আৰু মই 1-2 মিনিট সময় এইখিনি মই ভালকৈ ভাজি লম। 1-2 মিনিট সময় হৈ গ'ল। এয়া বিলাহীখিনি মোৰ অলপ গলি গৈছে। ইয়াত মই অলপ পানী দিম এতিয়া 1 কাপমান পানী দিছো। আৰু পানী দি মই আকৌ ঢাকনি লগাই দিম আৰু মই 2 মিনিটমান সময় আকৌ সিজিবলৈ দিম। এয়া 2 মিনিট সময় হৈ গৈছে। মোৰ বিলাহীখিনি সম্পূৰ্ণভাৱে এইখিনি গলি গৈছে আৰু মই ভালকৈ লৰাই দিছো। বিলাহীখিনি হাতেৰে মই আৰু অলপ হেঁচি দিছো। এতিয়া ইয়াত মই ডাঙৰ গিলাচেৰে 1 গিলাচ পানী দিছো। আৰু পানী দিয়াৰ পিছত ইয়াত মই এতিয়া ভাজি থোৱা মাছ কেইপিস দি দিছো। আৰু মাছ কেইপিস দিয়াৰ পিছত মই ঢাকনি লগাই দিছো আৰু 15 মিনিট সিজিবলৈ দিম। এয়া 15 মিনিটৰ পিছত মোৰ তৰকাৰীখিনি হৈ গৈছে। আৰু এইখিনি তৰকাৰী এনেকৈ আপোনালোকে সৰিয়হ দি মাছ বনাই খাই চাব, খুবেই টেষ্টি লাগে খাবলৈ। আৰু আপোনালোকে ইমান দেৰি মোৰ ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ।